নমস্কাৰ বন্ধুসকল, মই নীৰজ জোনাকে আজি নতুন ভিডিঅ' এটি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। যিসকলে পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেললৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটি দবাই অল চিলেক্ট কৰি ল'ব। ইয়াৰ পিছত যিবিলাক মই ভিডিঅ' দি থাকিম তাৰ নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকিব। আহক ভিডিঅ'টোলৈ আগবাঢ়ো। কেতিয়াবা নহয় কেতিয়াবা পানীত নিশ্চয় শিলগুটি দলিয়াইছে। শিলগুটি দলিয়ালে কি হয়? শিলগুটি দলিয়ালে তাত এটা গাঁতৰ সৃষ্টি হয় আৰু তাৰ ওচৰৰ পানীবিলাক ইফালে সিফালে গৈ ছিটিকি পৰে। আপুনি ভাবি লওক যে আপোনাৰ ওচৰত অকণমান গোবৰ আছে আৰু সেই গোবৰত আপুনি এটা শিলগুটি দলিয়াই দিলে। তাৰ ফলত কি হ'ব? এটা সৰু গাঁতৰ সৃষ্টি হ'ব আৰু সেই যিখিনি গোবৰ আছিল সেইবিলাক চাৰিওফালে ছিটিকি পৰিব। ঠিক ইয়াৰ দৰে আমাৰ জীৱন। যেতিয়া আপুনি কোনো এটা কাম কৰে তাৰ প্ৰভাৱ অকল আপোনাৰ ওপৰতেই নপৰে, আপোনাৰ ওচৰে পাজৰে থকা মানুহ সমাজখনৰ ওপৰতো তাৰ প্ৰভাৱ পৰে। ইমান সৰু শিল হ'ব সিমান সৰুৱে প্ৰভাৱ পৰিব আৰু যিমান ডাঙৰ শিল হ'ব সিমান ডাঙৰ প্ৰভাৱে আপোনাৰ ওচৰৰ পাজৰৰ মানুহৰ ওচৰত পৰিব। ইয়াৰ অৰ্থ এইটোৱেই যে আপুনি যিকোনো এটা কৰ্ম কৰিলে তাৰ ফল আপোনাৰ ওপৰতেই নপৰে, তাৰ ফল বহুতো লোকৰ ওপৰত। যদি আপুনি কোনো বেয়া কাম কৰে তাৰ বেয়া ফল আপোনাৰ লগতে আপোনাৰ পৰিয়ালেও ভোগ কৰে। আৰু ঠিক তেনেদৰে যদি আপুনি কোনো এটা ভাল কাম কৰে তে আপোনাৰ পৰিয়ালৰ লগতে আপুনিও সুখী হৈ থাকিব পাৰিব, আপোনাৰ সমাজখনেও ভাল এটা ফল লাভ কৰিব। জীৱনত এই চাৰিটা কাম কেতিয়াও নকৰিব। প্ৰথম, কাকো কেতিয়াও প্ৰতাৰণা নকৰিব, কাৰণ ভৰসা কৰা ব্যক্তি খুব কম পোৱা যায় আৰু যদি এবাৰ ভৰসা ছিঙি যায় তেন্তে তাক আৰু কেতিয়াও যোৱা লগাব নোৱাৰে। সেয়া গোটেই জীৱনৰ কাৰণে ছিঙি যাব আৰু আপুনি তাৰ পৰা সদায় সুখী হৈ থাকিব লাগিব। দ্বিতীয়তে, সকলোকে সদায় সুখী ৰাখিবলৈ কেতিয়াও চেষ্টা নকৰিব, কাৰণ এয়া অসম্ভৱ। আপুনি যিমান ভাল নকৰক কিয়, যি নকৰক কিয়, কোনোবা নহয় কোনোবা আপোনাৰ পৰা অশান্তি পাবই বা অনুভৱ কৰিব, নহ'লে তেওঁ নিজেই কিবা এটা আপোনাৰ দুখ উলিয়াবই। গতিকে সেয়া আশা কেতিয়াও নকৰিব যে আপুনি কাৰোবাক সকলোকে সদায় সুখী কৰি ৰাখিব পাৰিব। দ্বিতীয়তে, যদি তুমি সফল হ'ব বিচৰা তেন্তে অকণমান বস্তুতে কেতিয়াও সন্তুষ্ট নহ'বা। তুমি আগুৱাই যাবা, যিমান বেছি ওপৰলৈ উঠিব পৰা চেষ্টা কৰি যাবা। আৰু চতুৰ্থতে, কোনো ফাল্টু ব্যক্তিৰ লগত সম্বন্ধ নাৰাখিবা। এনে ব্যক্তিৰ বাবে কেতিয়াও নাকান্দিবা। বন্ধুসকল, আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে আপোনালোকে ভিডিঅ'টো আনলৈকে শ্বেয়াৰ কৰি দিব, লাইক আৰু কমেণ্ট এটা কৰি দিব।